दोस्तों वेलकम टू माय यूट्यूब चैनल मानुज्योति श्याम। আজি মানে এটা আনবক্সিং ভিডিঅ' কৰিব লৈছোঁ। এইটো চাওক, বেছি ডাঙৰ নহয়, এটা মাইক সৰু আনবক্সিং কৰিম আৰু দেখাম আৰু আনবক্সিং কোনখনে কৰিম জানে? এইখন চাওক, এইখন বিখ্যাত নগাদা, এখন নগাদা নাগালেণ্ডৰ হয়। এইটো আছে বস্তুটো আৰু এইখন আছে নগাদাখন। এইখন নগাদাখন চাওক, এইখন নগাদাহে এইটোক আনবক্সিং কৰিম। চাই থাকক ভিডিঅ'টো, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা মাজে মাজে এটা টেকনিকেল আনবক্সিং ভিডিঅ' দি থাকিম মই। তো বলক আনবক্সিং কৰোঁ। তো এয়া কাটিব লাগিব এনেকৈ। বস্তুটো হৈছে হাফষ্টাৰ হাই কোৱালিটি 3.5 mm ক্লিপ মাইক্ৰফোন। এইটো মই ফ্লিপকাৰ্টৰ পৰা অনা হয় আৰু দাম লৈছে 215 টকা, ডেলিভাৰী চাৰ্জ মিলাই মেলি। তো এইটো হৈ গ'ল ইয়াৰ। এইটো চাওক মাইকটো, এখন হৈ গ'ল ইয়াৰ। এইটোৱে আছে মেইন মালটো। এতিয়া আনিছোঁ হয়, এতিয়া কামটো বা কৰে বা নকৰে ভালকৈ চাব লাগিব। তো এইটোৱে মেইন মালটো চাওক। ইয়াত থৈ লৈছোঁ। আৰু কিমান মিটাৰ বুলি কৈছিলে? যি হয় দেখা যায়। ভালেমান দীঘল, বহুত দীঘল, প্ৰায় 3 ফুট হৈ যাব, 3.5 ফুটমান হয়, 4 ফুট 3.5 ফুটমান হ'ব। তাৰপিছতে এইটো হৈছে ক্লিপটো লগাব পাৰি। আৰু এইটো হৈছে মেইনটো, আৰু এইটো হৈছে থোপাটো। এইটো হৈছে সেই স্পীকাৰটো, আৰু এইটো তাৰ চোলাটো এনেকৈ পিন্ধাই দিলে হৈ গ'ল। আৰু এইটো ডিজিটেল নইজ কেঞ্চেলেশ্যন, মানে বাহিৰৰ আৱাজ শুনি নাপাব যদি এইটোৰ লগত আপুনি ৰেকৰ্ড কৰে চাউণ্ডটো। তো মই অলপমান চাউণ্ডটো ৰেকৰ্ড কৰি দেখাম বাৰু। তো ৰ'ব, কথাটো কি, এই হেডফোন, এই ৰেকৰ্ডডাল, এই মাইকটোৱে বেয়া নে এই এই হেডফোনডালে বেয়া, একো ধৰিব পৰা নাই। দুইটাই কাম কৰা নাই, কিন্তু ৰেকৰ্ডিং কৰিলে ৰেকৰ্ডিং হোৱা নাই। এতিয়া মই সিমান বুজি পোৱা নাই বাৰু। তো ভালকৈ আৰু এবাৰ টেষ্ট কৰিব লাগিব। মোবাইলটো প্ৰব্লেম দিব পাৰে। তো যদি বেয়া হয় ৰিটাৰ্ণ কৰি দিম, যদি ভাল হৈ থৈ দিম। তো ভিডিঅ'টো আজি ইমানেই আছিলে, সৰুকৈ এটা আনবক্সিং ভিডিঅ'। তো ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো এইটোৱে আছিলে এটা সৰু আনবক্সিং ভিডিঅ'। তো আজিলৈ টাটা, বাই বাই, ষ্টে ছেফ, আৰু চেনিটাইজাৰে হাত ধুই থাকিব, চাবোনেৰে হাত ধুই থাকিব। তো বাই বাই।